Hello guys, welcome back my YouTube channel Akash Vlog 69. এটা নতুন ভিডিও লৈ আহিলো 10 মাৰ্চত আমাৰ মাজত আহি আছে অসমীয়া সুপাৰ হিট মুভি। মুভিখনৰ নাম হল আদিত্য। তো মুভি আমাৰ মাজত আহি আছে এখন ভলিউডৰ নিচিনা মুভি সেম ভলিউডৰ নিচিনা মুভি বনাইছে ক্ৰিস থ্ৰী ফ্লেংজেট যেনেকৈ আপোনালোকে চাইছে সেম হেনেকাই মুভিটো পুৰা ৰোমান্টিক মুভি আপোনালোকে চাব। অসমীয়া জগতৰ প্ৰথমখন সিনেমা হ'ব বুলি মই ভাবো আৰু ট্ৰেইলাৰ অলপ আপোনালোকে চাই লওক। মই ট্ৰেইলাৰখন দেখাই আছো, চাই লওক ট্ৰেইলাৰখন। ছবি ট্ৰেইলাৰখন পুৰা ধামাকা ট্ৰেইলাৰ হৈছে। ট্ৰেইলাৰখন অলপ চাই লওক, আপোনালোকে চালেহে গম পাব কেনেকা মুভিটো পুৰা চক। ক্ৰিছ ৰাৱণ ফ্লাইং জেটক ফেৰ মাৰি অসমৰ ছবিঘৰলৈ আহি আছে প্ৰথমখন অসমীয়া ছুপাৰহিট মুভি আদৃত্য। ট্ৰেইলাৰ মুক্তিৰ পাছতে অসমীয়া চিনেমা জগতত নতুন আলোড়ন আদৃত্যৰ। ৰাইজৰ ভাষ্য, অসমীয়া চিনেমাৰ গতি সলনি কৰিবলৈ সাজু আদৃত্যই। 3D ছবিৰ VFX এনিমেশ্যনেৰে কাৰিকৰী উন্নত মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে প্ৰথম অসমীয়া প্ৰতিবেদনত। নিৰ্মাণ কৰা ছবিখনৰ VFX আৰু হাই লেভেলৰ এনিমেশ্যনে ইতিমধ্যে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি দৃষ্টি আকৰ্ষণ কৰিছে। আদৃত্যৰ জৰিয়তে অসমীয়া ছবি জগতত যে এক নব্য ধাৰাৰ সূচনা হ'ব সেয়া নিঃসন্দেহে ক'ব পাৰি। সেয়া চালে চকুৰোৱা হৈছে ট্ৰেইলাৰত। সকলোৱে এতিয়া চাবলৈ বাট চাই আছে নায়ক আদৃত্য আৰু খলনায়ক ৰেৰ মহাযুদ্ধখন। বহু উৎকণ্ঠাৰে বাট চাই আছে আদৃত্য। চাকৰিটো পাই গলো, আজিৰ পৰা চব ঠিক হৈ যাব, প্ৰমিছ। ট্ৰেইলাৰখন চাই আপোনালোকক ভাল লাগিছে বুলি মই ভাবো আৰু আপোনালোকে 10 মাৰ্চত এই চিনেমাখন চাব পাৰিব। 10 মাৰ্চত চিনেমাখন ৰিলিজ হ'ব আৰু আপোনালোকে চাব পাৰিব 10 মাৰ্চৰ দিনাত। আৰু এই ফিল্মখন পুৰা ধামাকা হৈছে, ধামাকা ফিল্ম হৈছে। এইটো পুৰা অসমীয়া জগতৰ প্ৰথমখন এনেকা চিনেমা ওলাইছে আৰু ফ্লেংজেট ক্ৰিস থ্ৰী যেনেকৈ আকাশত উৰে সেম সেনেকৈ ফিল্মটো আপোনালোকে চাব। আৰু আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব, ছাবস্ক্ৰাইবটো কৰিব।